নমস্কাৰ, মই উজ্জ্বল শইকীয়া জ্ঞান বিজ্ঞান ইউটিউব চেনেলটিৰ সমূহ দৰ্শকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এটি খুব ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ আৰু সেইটো হৈছে ঘৰুৱা পদ্ধতি অথবা বন দৰৱৰ চিকিৎসা কৰি মানুহৰ শৰীৰত দেখা দিয়া পাইলছ বা কেঁচুমূৰীয়া ৰোগৰ পৰা অতি সহজে কেনেদৰে পৰিত্ৰাণ পাব পাৰি তাৰ সমূহ তথ্য মই আপোনালোকৰ আগত আজি দাঙি ধৰিম। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মই আপোনালোকক বহুত ইম্পৰ্টেণ্ট এটা তথ্য দিবলৈ ওলাইছোঁ। বন্ধুসকল, আপুনি যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ক, যাতে মোৰ সমূহ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত পোনপ্ৰথমে দেখিবলৈ পায়। মই এই চেনেলটিৰ জৰিয়তে নিতৌ এটা স্বাস্থ্যজনিত ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। গতিকে আশা কৰিছোঁ সকলোৱে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো শেষলৈকে চাব। তো বন্ধুসকল, আজিৰ টপিকটো হৈছে কেঁচুমূৰীয়া বা পাইলছ। এই ৰোগ মতা মানুহ বা তিৰোতা মানুহ, ল'ৰা হওক বা বুঢ়া সকলোৰে হ'ব পাৰে। এই ৰোগ হ'লে মলদ্বাৰৰ হীৰাবোৰ ফুলি উঠে আৰু মটৰ মাহৰ আকৃতিৰ সৰু সৰু ফোঁহা হয় বুলি জনা যায়। বন্ধুসকল, এতিয়া জানো আহক এই ৰোগ হোৱাৰ কাৰণসমূহ। এই ৰোগ বহুকেইটা কাৰণৰ বাবে হোৱা দেখা যায়। 1 নম্বৰত আছে যকৃতৰ দোষ, 2 নম্বৰত আছে কোষ্ঠকাঠিন্য, 3 নম্বৰত আছে অতিৰিক্ত আহাৰ গ্ৰহণ, 4 নম্বৰত আছে বেছি মছলা দিয়া খাদ্য খোৱা, 5 নম্বৰত আছে উত্তেজক দ্ৰব্য গ্ৰহণ কৰা, 6 নম্বৰত আছে অখাদ্য বস্তু খোৱাৰ কাৰণেও এই ৰোগ হয় আৰু 7 নম্বৰত আছে শৰীৰত পানীৰ পৰিমাণ কমি গ'লেও এই ৰোগ হয় বুলি উল্লেখ কৰিছে। আৰু শৌচদাৰ অপৰিষ্কাৰকৈ থকা আৰু একেৰাহে বহু সময় ধৰি টান বস্তুত বহি থাকিলেও এই ৰোগ হ'ব পাৰে বুলি উল্লেখ কৰিছে। আৰু শৌচদ্বাৰত কৃমি হ'লেও এই ৰোগ হয়। বন্ধুসকল, এতিয়া জানো আহক এই ৰোগ হ'লে কেনেধৰণৰ লক্ষণে দেখা দিয়ে। বন্ধুসকল, এই ৰোগ হ'লে প্ৰথমতে মলদ্বাৰৰ ভিতৰ বা বাহিৰৰ অংশত সৰু সৰু ফোঁহা হয় আৰু সাধাৰণতে এই ফোঁহাবিলাক বিষ নহয় বুলি কৈছে। মলদ্বাৰেদি পিছত পায়খানাৰ লগত বা এনেই তেজ পৰিবলৈ আৰম্ভ কৰে আৰু মলদ্বাৰ খুব জ্বলা পোৰা কৰে। কেতিয়াবা আকৌ মলদ্বাৰখন বিষো হয়। শৌচ টান হয় আৰু বাৰে বাৰে শৌচ কৰিব লাগে বুলি উল্লেখ কৰিছে। আৰু শৌচদ্বাৰটো বাহিৰ ওলাই যায় আৰু তাৰ বাবে তেজ পৰিবলৈ আৰম্ভ কৰে। শৌচদ্বাৰত কেতিয়াবা খজুতিও হয় বুলি উল্লেখ কৰিছে। এই ৰোগ বহুতো চিকিৎসা কৰিও সম্পূৰ্ণকৈ উপশম হোৱা দেখা নাযায়। কিন্তু সহজলভ্য বন দৰৱৰ গুণ নামৰ পুথিখনত এই ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বহুতো আমি সদায় ব্যৱহাৰ কৰি থকা বন দৰৱৰ কথা উল্লেখ কৰিছে। তাৰ ভিতৰত যিখিনি উল্লেখ কৰিছে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। পুথিখনত উল্লেখ কৰা মতে আমি সহজে পোৱা বিভিন্ন বন দৰৱৰ দ্বাৰা এই ৰোগ অতি সহজে আৰোগ্য কৰিব পাৰোঁ বুলি কৈছে। 1 নম্বৰত কৈছে, যদি তেজ পৰে তেতিয়া আধা গিলাচ গাখীৰত আধা গিলাচ গোল নেমুৰ ৰস মিহলি কৰি খালে এই কেঁচুমূৰীয়া ৰোগ অতি সোনকালে ভাল হয় বুলি কৈছে। 2 নম্বৰত কৈছে, মিঠা আমৰ ৰস আধা কাপ, মিঠা দৈ 25 গ্ৰামত এচামুচ আদাৰ ৰস মিহলি কৰি খালে এই পাইলছ ৰোগ ভাল হয় বুলি কৈছে। 3 নম্বৰত দিছে, পিঁয়াজ, ঘিউ, চেনি সমপৰিমাণৰ লৈ 25 গ্ৰামকৈ মিহলি কৰি একেৰাহে কেইদিনমান খালেই অৰ্শত তেজ পৰা বন্ধ হয় বুলি কৈছে। 4 নম্বৰত দিছে, এটা মূলা কাটি শৌচদ্বাৰত এৰাতি বান্ধি ৰাখি পিছদিনা সেই মূলাৰ ৰসেৰে মলদ্বাৰ ভালদৰে ধুলে এই পাইলছ ৰোগ ভাল হোৱা দেখা যায়। 5 নম্বৰত দিছে, মেথি গুটি 10 গ্ৰাম আধা গিলাচ গাখীৰৰ সৈতে খালে এই অৰ্শত তেজ পৰাটো বন্ধ হয় বুলি কৈছে। 6 নম্বৰত দিছে, গৰমে গৰমে 25 গ্ৰাম মাটিমাহ খালে এই তেজ পৰা ৰোগ ভাল হয় বুলি কৈছে। 7 নম্বৰত দিছে, কেঁচুমূৰীয়াত তেজ পৰিলে ৰাতিপুৱা আহাৰৰ লগত মচুৰ দাইল খোৱাৰ পাছত 1 গিলাচ বিশুদ্ধ মাখন খালে
এই ৰোগ উপশম হয়। 8 নম্বৰত দিছে অৰ্খত তেজ পৰিলে 60 গ্ৰাম তিলৰ লগত অলপ দৈ মিহলি কৰি খালে তেজ পৰা বন্ধ হয় বুলি কৈছে। অকল তিল খোৱাৰ পাছত পানী খালে তেজ নপৰা অৰ্খ ৰোগো ভাল হয়। দিনে 3 বাৰকৈ খাব লাগে বুলি কৈছে। 9 নম্বৰত দিছে গুহ্য দুৱাৰ বাহিৰ ওলাই আহিলে এৰি তেল প্ৰায় এমাহ একেৰাহে লগালে এই অৰ্খ শুকাই যায় আৰু বিষো নাইকিয়া হয় বুলি কৈছে। 10 নম্বৰত দিছে এগিলাচ পানীত এচামুচ ফিটকিৰি মিহলাই সদায় গুহ্য দ্বাৰ ধুলে আৰু কাপোৰ এডোখৰ পানীত তিয়াই সেই মিশ্ৰণত জুবুৰিয়াই গুহ্য দ্বাৰত অলপ সময় ৰাখি থলে তেজ পৰা বন্ধ হয় আৰু কেঁচুমূৰীয়া ৰোগ ভাল হয় বুলি কৈছে। 11 নম্বৰত দিছে চফগুটি জিৰা ধনিয়া 1 চামুচকৈ লৈ 2 কাপ পানীত মিহলাই উতলাই আধা পানী ৰলে চেকি 1 চামুচ খাটি ঘিউ মিহলাই খালে এই ৰোগ ভাল হয় বুলি কৈছে। 12 নম্বৰত কৈছে নিয়মীয়াকৈ হাড়জোৰা লতাৰ ৰস 4-5 টোপালৰ লগত পানী মিহলাই খালে এই ৰোগ সোনকালে ভাল হয় বুলি কৈছে। 13 নম্বৰত দিছে নিমৰ গুটিৰ পৰা তৈয়াৰ কৰা পাউডাৰ মৌৰ সৈতে সম পৰিমাণৰ 25 গ্ৰাম মিশ্ৰণ কৰি দিনে 2 বাৰকৈ খালে এই তেজ পৰাটো বন্ধ হয় বুলি কৈছে। 14 নম্বৰত দিছে নাহৰ গছৰ পূব ফালৰ 4 ইঞ্চি দীঘল 2 ইঞ্চি বহল 10 ছটা নাহৰ ছাল এৰুৱাই পানীত ভালদৰে ধুই খুন্দি দিনে 3 বাৰকৈ প্ৰতিবাৰত 8 চামুচ কৰি একেৰাহে 3 দিন খালে এই ৰোগ ভাল হয় বুলি কৈছে। 15 নম্বৰত কৈছে দুপৰীয়া টেঙাৰ পাত খুন্দি গুহ্য দ্বাৰ বা মল দ্বাৰত প্ৰলেপ দি 15 মিনিট সময় ৰাখিব লাগে বুলি কৈছে। 16 নম্বৰত দিছে পদুম ফুলৰ কেঁচা পাতৰ ৰস চেনি আৰু মাখনৰ সৈতে খালে এই অৰ্খ ৰোগ নিবাৰিত হৈ থাকে বুলি কৈছে। 17 নম্বৰত একোটাকৈ পকা বেল নিয়মীয়াকৈ 8-10 দিন খালে এই পাইলছ ৰোগ উপশম হয় বুলি কৈছে। 18 নম্বৰত দিছে কৰবী গছৰ শিপা খুন্দি মল দ্বাৰত প্ৰলেপ দিব লাগে বুলি কৈছে। 19 নম্বৰত কচুৰ থুৰ কণ জলকীয়াৰ সৈতে পাতত দি খালে অৰ্খ ৰোগ ভাল হয় বুলি কৈছে। 20 নম্বৰত কৈছে ওলকচু তেতেলী পাত দি সিজাই খাব লাগে। ওলকচু 50 গ্ৰাম 2 গিলাচ পানীত সিজাই তাত এমুঠি তেতেলী পাত দি দিনে এবাৰকৈ 1 মাহ খালে এই ৰোগ ভাল হয়। 21 নম্বৰত কৈছে ছাল কোঁৱৰীৰ 1 চামুচ ৰসত সামান্য গৰু ঘিউ মিহলাই খালে এই অৰ্খ ৰোগ অতি সহজে ভাল হয়। 22 নম্বৰত কৈছে সোণাৰু গছৰ গুটিৰ মাজৰ অংশ মলমৰ দৰে ওলোৱা কোমল অংশটো 10 গ্ৰাম মান লৈ তাত অলপ পানী মিহলি কৰি ৰাতিপুৱা খাব লাগে আৰু মলম গুহ্য দ্বাৰত লগাব লাগে। 23 নম্বৰত কৈছে মিঠা আমৰ গুটি পুৰি ছাইখিনি নাৰিকলৰ তেলৰ লগত দিনে 2 বাৰ মান লগালে অৰ্খ ৰোগ আৰোগ্য হয় বুলি কৈছে। বন্ধুসকল এই ৰোগ যদি হয় তেতিয়া কি কৰিব লাগে বা কি খাব লাগে ইয়াত উল্লেখ কৰি দিছে। ইয়াত কৈছে অমিতা ওলকচু ডাবৰ পানী মানিমুনি খুতুৰা ভেদাইলতা কৰ্দৈ টেঙা ওলকবি বেতৰ গাজ নহৰু পুৰণি চাউলৰ ভাত আমলখি শিলিখা চেংমৰা কচুৰ আঞ্জা ত্ৰিফলা আদি সুপথ্য। বজ গছৰ কাণ্ডৰ ৰসো উপকাৰী বুলি কৈছে আৰু আমলখিৰ সৈতে খাব লাগে বুলি কৈছে। আৰু এই ৰোগ হ'লে ইয়াত নিষেধ কৰি দিছে আৰু এইকেইটা হৈছে ৰাতি উজাগৰে থকাটো মনা কৰিছে, অধিক সংগম কৰাটো মনা কৰিছে, জোৰেৰে মলমূত্ৰ ৰোধ কৰাটো মনা কৰিছে, চাইকেল চলোৱাটো মনা কৰিছে, ঘোঁৰাত উঠাটো মনা কৰিছে, উপবাস কৰাটো বেয়া বুলি কৈছে আৰু ৰ'দত থাকিব নালাগে বুলি কৈছে। জ্বলা পোৰা গুৰুপাকী বস্তু উৰহি পুৰৈ শাক মাছ মাংস লাও বৰা চাউলৰ বস্তু আদি খাব নালাগে বুলি কৈছে আৰু চকুৱা চাউল উখোৱা চাউল আদিও অপকাৰী বুলি কৈছে। তো বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপুনি নিশ্চয় মোক কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু সমূহ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। পুনৰ লগ পাম এটি নতুন টপিক লৈ আজিলৈ আহিছোঁ। ধন্যবাদ।